পাইছে যে এইবাৰ আজি 2025 চনৰ BTC নিৰ্বাচন এই BTC নিৰ্বাচনত UPPL দলৰ পৰা মোক 23 নং দিহিৰা ওপেনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলে আৰু দলৰ মই কেন্দ্ৰীয় কমিটিৰ সকলো বিষয়ববীয়ালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে আকৌ দিহিৰাবাসীক এবাৰ সেৱা কৰিবৰ কাৰণে মোক সুবিধা দিছে আৰু মই নিজেও খুব মানে প্ৰস্তুত নাছিলোঁ ইয়াত খেলিব লাগিব বুলি কিন্তু দলৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তক মই মানি ল'বলগীয়া হৈছে আৰু ঠিক তেনেকৈ আজি প্ৰস্তুতি হৈ নমিনেশ্যন দাখিল কৰিলোঁ যেহেতু সমষ্টিটো 10 বছৰীয়া এজন পাৰিষদ আছে আৰু তেওঁৰ জনসমৰ্থন খুবেই ভাল তেনে ক্ষেত্ৰত আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন জনসমৰ্থন যে একদম স্থায়ী হৈ থাকিব এইটো নহয় কেতিয়াবা মৰো হেৰাব কেতিয়াবা তেখেতৰো হেৰাব এতিয়া কথাটো হৈছে কি ইয়াৰ ৰাইজে কি বিচাৰিছে আজি 10 বছৰ যিজন GSPৰ পাৰিষদ আছিলে তেখেতে ৰাইজৰ বাবে কি কৰিলে তাত এটা প্ৰশ্ন উত্থাপন হৈছে ইয়াতে আৰু ইয়াৰ বাবে দিহিৰাবাসী ৰাইজ এইবাৰ নতুন এটা মুখ বিচাৰিছে আৰু আমাৰ নেতৃত্বৰ লগত হয়তো যোগাযোগ কৰি কেনে ইয়াতে UPPL দলৰ পৰা এজন ভাল প্ৰাৰ্থী বিচাৰিছিলে ঠিক তেনেকৈ সিদ্ধান্ত মৰ্মে হয়তো UPPL দলে আজি মোক ইয়াতে প্ৰাৰ্থী প্ৰদান কৰিলে মই আশাবাদী মই এতিয়াৰ যিখিনি ৰিপৰ্ট পাইছোঁ মই নিশ্চয় ইয়াত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম